What's up? Hey guys, it's me, Hasi, and welcome back to my YouTube channel. HasiFy, HasiFy, and welcome to vlog number 10 part 4. So guys, Hasi, Ami, Guwahati night view dekha maru Guwahati night keno koa laga ei pura banabo olop dekhaboloi chesta korim. Guys, আমি মানে এতিয়া আছো ৰৰাস ৰকমিনাৰ বেজবৰৰ হেতুৰ ওপৰত তো তামা মজা লাগি আছে গুৱাহাটীৰ ভিউটো আৰু আল্টিমেট নাইট ভিউ দিস ইজ দা ভিউ অফ গুৱাহাটী I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. So guys, আমি আছো গুৱাহাটী সামনে আৰু ইয়াত হৈ আছে কি বিহু এইটোৱে হৈছে আমাৰ অসমৰ অকুলতকৈ ডাঙৰ উৎসৱ the one and only bihu. So guys, finally মানে ৰাতি ডিনাৰ কৰিবলৈ আইছো আৰু আপোনালোকক দেখাই দিম মানে কি আছে ডিনাৰত তাত আছে ভাতটো থাকিবই আৰু ইয়াত আছে আলু ভাজি চিকেন আছে দালি আছে চচ আছে চচটো খাব নোৱাৰো মানে মই তলি চচ দি দিছে আৰু ইয়াত দেখিব পাৰিছে পাপৰটো মেইন হয় কি কম ভাতটো পিছৰ খাই HasiFy ভাতটো অৰ্ডাৰ দিছিলে মানা কৰিছে নাখাও আৰু এতিয়া কি কৰিম বহি আছে ইয়াৰ লগতে ইয়াতে খাব মই চাই দিম আৰু মই মজা লখনা খাই পেলাই Sesver adana zirveden selam durmak yakumi patlamaya devam. খোৱা হে পুনৰ ৰহম দে আৰু গাইস আপোনালোকক দেখাব কালি ৰাতি ব্লগ খিনিত the next day. So guys, another night from Guwahati. So guys, এতিয়া ভাবিছো কিবা এটা খাই লম আৰু মদ লাগিব মোক ৰাতিপুৱা খুন উঠিলে মই মদ খালে মই হাত কম তো গাইস আজি বেক টু বেক হোটেললৈ আহিছো ইয়াত ভাত ভাজি তাজি হেহল পাপৰ আছে আৰু মাংস দালি মাত্ৰ একেটা খোৱা দাম কিমান আপোনালোকে কমেন্ট কৰকচোন পিছত মই কৈ আছো The next day. So guys, Guwahati night vlogৰ 3 নম্বৰ ডেট আপোনালোকক দেখাইছো আজি দুটা ব্লগ কৰি মই গৈছো ইয়াত চাব পাৰে ৰুট ক্ৰছ কৰিবলৈ যেটো জেগা সন্ধিয়া সময়ত এনেকুৱা লাগে আৰু যাব পাৰে ইয়াত লাইট জ্বলি গৈছে অলৰেডি তো গাইস এতিয়া আমি আপোনালোকক ৰাতি সিটি বাছত উঠাই দেখাম কেনেকুৱা লাগে মানে তো গাইস এতিয়া ডিনাৰ কৰি আছো আৰু বেক টু বেক একে হোটেলতে মানে 3 দিন খাই আছো এনেকুৱা ভিডিও কিন্তু গুৱাহাটীত কোনো সাকে বনোৱা নাই ফাৰ্স্ট টাইম HasiFy বনাই আছে HasiFy ইউটিউব চেনেলত পাই আছে আপোনালোকে লাইক কৰক কমেন্ট কৰক যি আছে লাভ চাক মাৰি আৰু লাইক কৰক সাবস্ক্ৰাইব কৰক চেনেলক